কৃষ্ণ প্ৰভু ৰাম কৃষ্ণ ৰাতিপুৱা নহয় খাব খাতি নাই উঠ অ মা ভাইটিক চাহ পঠিয়াই দিয়াচোন চাহ লোৱা ঐ আরে বাবা তুই কিবা রাতি বেয়া সপোন দেখিলি নেকি নাই তেন্তে তই কাৰোবালৈ মনত পৰিছে নেকি বাৰু নে আন কিবাহে নহয় তই মা বুলি কোৱা শব্দটো মোক বহুত তোৰতো মা আছে তই যেনেকে আছ নহয় তোৰ মনটো মই ধৰিব পৰা নাই মই আৰু আগৰ নিচিনা সুখী নহয় মই এটা ডাঙৰ কাম কৰিলো যিটো কামৰ আশ্ৰয় নাই কিন্তু কথাটো যদি তই গম পাৱ তই হয়তো মোক ঘৃণা কৰিবি এইখনৰ শপত মইতো ঘৃণা নকৰো বুজিছ তেন্তে শুন মোৰ জীৱন আইতা উঠক বহুত দেৰি হ'ল বেলি আহি আপোনাৰ মূৰ পাই গ'লহি উঠক এটা আপুনি মুখ লওক কেলে কানি আছে বাবালে মনত পৰিছে মই মৰাৰ আগতে যদি তাক এবাৰ দেখি গলো হয় হ'ব দিয়ক আইতা বাবা এদিন নিশ্চয় ঘৰলৈ আহিব আপুনি ইমান চিন্তা কৰি নাথাকিব কেতিয়া আহিব মই মৰাৰ পাছত আহিব নেকি সি আইতা আপুনি দুদিনমানৰ পৰা মৰা শব্দটো বেছিকে কৈ আছে ঐ ৰামু গৈছো আইতা আপুনি চব মোৰ কাম কৰিবলগীয়া আছে মই যাওঁ আপুনি মুখটো ধুব মা দরজাখন খোলাছোন মা বাবা তই ইমান ৰাতিখন ক'ত আছিলিগে নাই লগৰ এটা ক'লে গৈছিল তই কিবা খাই আহিছ সদায় দেখোন খাওঁ তই ডাঙৰ হলি ভাত বাঢ়ি দিছো খাই লই মা মোৰ কথা এটা ক'ব লগা আছে কি বুবাই মোক এখন বাইক লাগিছিল বাইকখন লগাৰ লগতহে মই গুৱাহাটীৰ পৰা ঘৰলৈ আহিছোঁ বাইক হ'বলা গেলামালৰ বস্তু নেকি তোক লাগে বুলি আনি দিবলৈ মোক তুমি বাইক নিদিয়ালৈকে মই আৰু গুৱাহাটী নাযাওঁ বাবা তুমি মোক তই বুলি কৈছা এই আৰম্ভণিহে পাছৰ কিন্তু আছেই মই যাওঁ
তহঁতি মই নাযাওঁ মোৰ এক কথা নগৈ তই কি কৰিবি মই যাওঁ নাযাওঁ সেইটো মোৰ কথা একেটা কথাকে কিয় বাৰে বাৰে কৈ থাকা মোক তোক বাইক লাগে নিদিওঁ মই কিনি সামৰ্থ্য আছে কিন্তু নিদিওঁ তোক কিনি কাম বন নকৰে চব সিফালে যোৱা ইফালে যোৱা সিহঁতৰ সেয়া কাম কৰি এটা কাপোৰ মেলিছা ব'লক ব'লক হেৰৌ জুই লগা আমাৰ ঘৰলৈ এপাক যাব নোৱাৰা নেকি এই টিভিটোলৈকে চাই থাকিবি নেকি দিনৰ দিনটো এপাক বোলে আমাৰ ঘৰলৈ যাওঁ নাই বৰ ভাল আপুনি কেতিয়া আহিলে বহি আছে মই গমেই পোৱা নাই দাদা চাহ লওক চাহ বনালা চাহ কেলে বনাব লাগিছিল একো নহয় দিয়ক আপোনাৰ ভালনে ভালেই দিয়া কোনে আহিছিল তাত এই ফাৰ্মাচীলৈ আহিছিলো পিছে বাবা গুৱাহাটীলৈ কেতিয়া যাব মই এইবিলাক গম নাপাওঁ পিছে কথাটো খঙত কোৱা যে লাগিল তুমি বাবা শুনি আছো ভিতৰৰ পৰা কেনেকৈ মোৰ সন্মুখত কওক মাৰৰ মুখৰ পৰা মই কি শুনিছো যি শুনিছে সেয়াই কি যি শুনিছে তাই মৰি গল সমস্ত ভাৰ মোক দিলে আৰু তই ঘৰৰ একমাত্ৰ ল'ৰা তোক সকলোখিনি মাৰে দিছে আলাসত ডাঙৰ কৰিছে গুৱাহাটীত পঢ়িবলৈ দি কি মদ খাবলৈ শিকিলি হা মদ খাই মাৰক উচিত ভাষা ক হা গাড়ী লাগে হা মোৰ চকুৰ আগৰ পৰা আজিয়ে তই ঘৰৰ পৰা ওলাই যা কি কৰি আছ আজিয়ে যা আজিয়ে গুৱাহাটীলৈ যা তই মোৰ চকুৰ আগৰ পৰা আজিয়ে যা কেইটকা ইনকাম হা কেইটকা ইনকাম কৰিছ মাৰৰ হোটেলত খাইহে আছ বাইক পোৱাৰ আশাত তই ঘৰত হুলস্থুল কৰি ক্লাছ ক্ষতি কৰি থাকি লাভ নাই আজিয়ে যা আজিয়ে ঘপা বোৱাৰী মই যাওঁ দিয়া তোক মই পাহৰি গলো ব্ৰেকো নাই ঠিক মোনাটো দিবলৈ পাহৰিলো ঠিক তুমি নিৰাজনী মই খাবলৈ যাম হেল্ল' গামা কলো মই ৰবিনা কলো গাঁৱৰ দুজনমান লৈ পেলাই আমাৰ ভাইটোক হ'লে আহকচোন বিচাৰটা কৈ দিব লাগে আহক বেগে আহক জলদি আহক কি হৈছে ইয়াত কি হৈছে তোমালৈ ফোন কৰা এই জুই লগাই এবাৰ কি ঘটনা কৰিলে গাম্বা ককাটো তই মাৰক মাৰিব বিচাৰিছিলি মোক যদি মোনাখন ভগৱানে পাহৰাই নপঠালেহেঁতেন তইতো মাৰক মাৰিয়ে পেলালিহেঁতেন ক এতিয়া ক তই কিহৰ কাৰণে এয়া কৰিলি হা তোৰ কিহৰ
কিহৰ অভাৱ চহৰত মাৰে পঢ়াইছে হা এয়া পৰিচয় দিলি তই তোক দেখি দেখি বাকীবোৰ কি হ'ব হা সি মোক মৰা নাই ককাইদেউ ভুলহে দেখিছে কি কৈছা বোৱাৰী তুমি এইবোৰ কি কৈছা হা মিছা মাতিবলৈ চেষ্টা নকৰিবা ৰবীনৰ মোবাইলত ভিডিঅ' আছে তোমাৰ ল'ৰাই কি ভুল কৰিছে আমি দেখিলোঁ এতিয়াই যদি পুলিচক খবৰ দিওঁ নহয় তাক ধৰি লৈ যাব তেনেকুৱা নকৰিব তাৰ বাহিৰে মোৰ কোনো নাই মই আপোনাক হাতযোৰ কৰি কৈছোঁ তুমি জানো ভাবিছা সি যদি তোমাক ডিঙিত ধৰি পেলাই মাৰি পেলোৱাহেঁতেন মই যদি নেপালোহেঁতেন তোমাৰতো পুত্ৰ হাতত তোমাৰ জীৱই গ'লহেঁতেন তুমি এতিয়া কিয় মিছা কথা কৈছা আপোনাক মৰম কৰা নাছিলে জানো? বুজি নাপালে মই তাক শাস্তি দিমেই প্ৰথমবাৰৰ বাবে সকলোৱে যাতে ক্ষমা কৰি দিয়ে নিজৰ গা লৈ পাপ চপাই ল'ব নিবিচাৰিবা বোৱাৰী মই মাৰ গাত হাত দিছিলোঁ কিয় বাইক কিনি নিদিয়াৰ কাৰণে মাৰৰ গাত হাত দিলি হা প্ৰবীণ অৱশেষত অপৰাধীৰ মুখ খোল খালে তাক বাইক লাগে মাছখিনিতে শুনা পাইছিলোঁ সেইটোক ছোৱালী আনিবলৈও হেনো লাগে এই পাপৰ ফলত তই প্ৰায়শ্চিত্ত হ'বই লাগিব সোনকালে যাতে শান্তি হ নহ'লে এঘৰীয়া হ'ব লাগিব এইটো মোৰ লাষ্ট সিদ্ধান্ত পঢ়িব নালাগে গুৱাহাটীলৈও যাব নালাগে আমাৰ সুখৰ কাৰণে তই ঘৰ এৰি গুচি যা এই যিমান যি দেখিছ এই মোবাইলটোৱে এইটোৱে যত পত ঘাই হা তই মাক বাপেকে কি কৰিছে ল'ৰা ছোৱালীটো হয়তো আমাৰ চুকৰ ৰাজ ডক্টৰ পুতেক সেইটোক DSP পঢ়াইছিল চহৰৰ দৰকাৰ কিবা হ'ব পাৰিল জানো হা পঢ়িব জানিলে এই চালি তলতে গছৰ তলতে পঢ়িব পাৰি মেট্ৰিক পাছ কৰিলেই বাইক মোবাইল এইবোৰ দি ধ্বংস কৰিছে ল'ৰা ছোৱালীবোৰ কি যে হ'ব